তো গাইছ তাঁৰ বান্ধিব নাজানো সেইকাৰণে মানে আমাৰ ঘৰৰ ওচৰতে নামঘৰতে মানে কাম কৰিছে সেয়া তাঁৰ বন্ধা শিকিব আহিছোঁ আপোনালোকে তাঁৰ বন্ধা জানেনে তাঁৰ কেনেকৈ বান্ধে জানেনে সেয়া বেৰত যে বান্ধে শিকাই দিবনে শিকাই দিয়কচোন এই তাঁৰ বন্ধা এটা শিকাই দিবনে তাঁৰ বান্ধে বেৰত এই আমি ভেলাঘৰ মানে তাঁৰ বান্ধিব লাগিছিলে এই বান্ধি নাজানো আজি প্ৰথম মানে বান্ধি দি পেলাই দশ আছে জানো হয়তো আছে এনেকৈ দিলে হৈ গ'ল ন টাইট কৰি পেলাই তাকেই নাজানো আমি ধন্যবাদ থাকিল তাঁৰ বন্ধা মানে শিকিব পাৰিছে আমাৰ এয়া অৱস্থা ভেলাঘৰ বনাই থাকিব তো ব্লগছটো ইমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ব্লগ চালৈ আজি এপিছড 12 এইবিলাক পূৰা কামত লাগি আছে তো গাইছ কাম কৰোঁতে চালিখন হৈ গ'ল পূৰা এইখন লাষ্ট সেইকাৰণে কৈছোঁ কাম কৰোঁতে মই কিনো ক'লোঁ এইখন লাষ্ট মানে লাষ্ট চালি আমাৰ ভেন্দিয়ে বান্ধি আছে তো যিহেতু বান্ধটো শিকি আছিলোঁ এতিয়া বান্ধ মাৰি আছোঁ এটা বান্ধ মাৰিনে মই আপোনালোকক দেখাম বাৰু হৈছে নে আপোনালোকে কমেণ্টত জনাব দিয়ক মই স্পীড ক ভিডিঅ'টো আধা ঘণ্টা ইয়াতে শেষ হৈ যাব এইখিনিয়ে হৈছে তো গাইছ এইখিনি চাওক হৈ গৈছে পূৰা ভেলাঘৰটো আপোনালোকে চাওক এখন বেয়া দিছে এখন দিছে বৰ্তমান এইখনৰ কাৰণে বেয়া বনাই আছে চাওঁতে মাঘ বিহু ওচৰ পালেহি আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ভেলাঘৰটো বনাম ভেলাঘৰটো থাকিম তো সেই দিনটো লাহে লাহে আহি পৰিছে তো আজি শেষ নহ'ব কিন্তু অহাকালিলৈ মানে আমি নকৰিম কাম যিহেতু টিকলুৰ বাৰ্থডে আছে তো তাৰ নেক্সট দিনাখন আমি বনাম তো আপোনালোকক দেখাই থাকিম এতিয়া ভেন্দি আমাৰ মানে নাখিনি পাৰিব দি আছোঁ যিহেতু আৰু এখন বেৰ বনাব লাগিব বাকী ইহঁত দুটাই কামি চাচি আছে মই বাৰু ভিডিঅ'টোকে বনাই আছোঁ যিহেতু ব্লগছটো দিব লাগিব আপোনালোকক দেখাব তো গাইছ ইয়াক মানে নাখিনি পাৰিব লাগিব আৰু কামটো ঠিকে কৰিলে মই মানে এই 3টামান মাৰি দিলোঁ বেৰখনৰ আৰু এই চাওক যোগালীয়ে এতিয়ালৈ কাম কৰিম কৰি নাই মানে লেট কৰি আছে যিহেতু টকাটো মানে এদিনৰ কামটো দুদিন কৰিব লাগে ন তো সেইটো কাৰণে সি মানে লেট কৰি আছে এইটো কোন গম পাইছে নহয় তো গাইছ চাওক ভেলাঘৰটো প্ৰায় হৈছে আৰু এই ফ্ৰণ্টৰ বেৰখিনি দিয়া হৈছে যিহেতু আমি মানে ইয়াতে অলপ সন্ধিয়া মানে টাইমটো কটাম যাতে নাখিনি কোনো নাখায় তো গাইছ সেইখিনি হৈছেগৈ চাওক পূৰা ভেলাঘৰটো তো কামখিনি ইমানতে শেষ কৰিম এই লাষ্ট বানটো দি আছে বেৰখনত তাৰপিছত আৰু কাম শেষ তো গাইছ আজিৰ কাৰণে ইয়াতে সামৰণি অহাকালিলৈ মানে এক ছুটি দিছোঁ এই যিহেতু গুৱাহাটী যাব ন এক ছুটি দিছোঁ তো গাইছ মই এতিয়া মানে বেলেগত যাব লাগিব কুঁহিৰ লগত আমাৰ ঘৰ এইটো আৰু ঘৰৰ ওচৰত এইখিনিতে বনাইছে এইটো চাওক ভেলাঘৰটো দূৰৰ পৰা লুকছটো চাওক নাই বুলি ক'লেও 70% মান হৈছে তো এতিয়া মানে কি হয় টিকলুৰ বাৰ্থডে মানে কুঁহিয়ে কিবা আনিব যায় বোলে মোৰতো টকা নাই এইটো কাৰণে কুঁহি পইচাই টিকলুক কিবা তো গাইছ এতিয়া বৰ্তমান গৈ আছোঁ আমি টাউনলৈ গৈ আছোঁ এফালে লক্ষ্য মানে তাৰ বাইকখনতে আহিছোঁ এফালে গৈ আছোঁ এফালে আমাৰ আজি কুঁহি বাৰ্থডে কিন্তু মানে অহাকালি আকৌ টিকলুৰ বাৰ্থডে আছে দুইটা মানে একেলগে বাৰ্থডে কিন্তু জেবত নাই টকা বাকী নাজানো পইচা দিব চাওঁ সেইটোৱে ये क्या हो गया ये क्या सुन रहा हूँ मैं
850 টকা দিয়া দুটা মই এটা দিম ল'বা 100 টকা দিবা য'ত নালাগে 400 গৰম টাইপ হুডি না 400 দে চলো সব আছে Oke, damin dong. দামী পেন নালাগে কাম বাজেটে কম আমা Bajarnya kau. কি টকা লাগে Bisa beri jauh di bawahnya. Mau pas tadi lagi ya. Karena mau disuahi dia nih. बात तो सही है মানে কাপোৰ বিচাৰি ফুৰিছোঁ দুটামান ভাল পাইছোঁ কিন্তু মানে বাজেটটো নিমিলে সেইটো কাৰণে আমি এতিয়া ফেশ্বন চিটি যাওঁ অলপ ফেশ্বন কৰিব নিজকে গান শুনিব আহিছিলোঁ কি মজা গান লগাইছিলে গান শুনিব আহিছিলোঁ ইমান ডাঙৰ সেট নাপাব ন তাকো কাপোৰ আছে নাই বোলো কৈছে নাচালে ছিংগেল নালাগে সিঙ্গেল নালাগে সিঙ্গল হ'লে আকৌ সি জীৱনৰ কাৰণে সিঙ্গল থাকিব Aduh satu. এইটো নাছিল নেকি নীলাটোহে Nila tuh sini. Itu color gitu. দামটো মিলিছে ফাইনেল Finally milik saya. काउंटर पर दे दो पैसा दे दे बोले Jola di bawah. Terus. Hai kuali dulu. এইটো হেৰি তিনো বুজি গ'ল যে সেইকাৰণে হেৰি মানে ম'ম' নাখায় সেইকাৰণে আমি এই আৰু সম্পূৰ্ণ কথাটো কৈ দে আকৌ ম'ম' নাখাওঁ পাৰ্টি দিছে ন বাৰ্থডে পাৰ্টি Kau nak ada kau. কিয় নাখাওঁ এতিয়া খাবা এই দিলোঁ আকৌ কিয় ব্ৰত পালিছে গাৰ্লফ্ৰেণ্ডক ক'ব মানে Ya lagi sih deh lah tuh. এইটো বোলো মাইক দেখাই দিম নিদো খাবি এইটো টুট কৈ দিবি মোৰ দুখ লাগিছে গাইছ কেমেৰামেনে নাখায় এনে কেমেৰামেনে নাখায় Kau nak? পৰা মনত নিদিয়া পঢ়া চাওমিন খাব পাৰিবি Kami habis. Habis deh. পঠা খাম দে তিনিটাই পৰা হ'লে পেলু অঁ Ini yang kamu hari kamu. মেইন মালটো এইটো টুকটোৰ কাৰণে বেছিকৈ ম'ম'টো খাওঁ মানে মাংস চাংস দিয়া নাই হাতি চাতি দিছে দিছে এইটো টুকটোৰ কাৰণে মানে খাই ভাল লাগে তাতে ঠাণ্ডা বতৰ বাৰ্থডে পাৰ্টি দিছে আমাৰ বাৰ্থডে গালে Mama padi. এসপ্তাহে মানিছে হয় এতিয়া মানিবা মানুহ চাওক কি বোলে মাংসই নাখায় এতিয়া মাংস খাব লাগে কি কৰে ফাইনেলি ইয়াক মানে এই যিহেতু মাংস নাখায় ইয়াক মানে পৰঠা খুৱাবলৈ আনিছোঁ নিৰামিষ ভোজী যিহেতু কিবা বোলে পালন কৰিছে সেইটো পালন কৰিছে মানে পালন কৰিছোঁ পৰঠা খাওঁ তাৰপিছত ঘৰলৈ যাব লাগে তো ফাইনেলি পৰঠা আহি গ'ল দুটা আৰু এটা আহি আছে এইফালে আমাৰ পুহিৰ কাৰণে ইয়াৰ আহি গ'ল তুমি খাব পাৰা যিহেতু তাক আমি দেখাই ম'ম' খাইছিলোঁ ন তো এতিয়া সি পৰঠাটো খাব পাৰে একো চিন্তা নাই এতিয়া মোৰ এইখিনি কাকো নিদিওঁ সপা সপি মাৰিম এতিয়া আৰু এইখন আহি গ'ল আৰু পুহিৰ কাৰণে তো খাই লওঁ উচকে বাদ ভিডিঅ' বনাম আজকে বনিবি নবক এতিয়া পূৰা চাফা গ'ল শেষ খাই এতিয়া ঘৰলৈ যাব তো গাইজ ফাইনেলি ঘৰ পালোঁ আহি বজাৰ চজাৰ কৰি
এতিয়া মালটোক চাম মানে চাজে নাচাই তো এইটো মালটো বহি আছে বাৰ্থডে কৰিবলৈ এক চম আমি আগবঢ়াই দিয়ে এই আমাৰ জুবিন দা কিয়মৰ কাৰণে আনিছো ইয়াত থোৱা দিব দাদাক দিব দিয়া দিব দিয়া ইয়াত থোৱা এতিয়া জলদি থোৱা আমি মানে খাই আহিলোঁ যে পোৱালিটো খাব নাপাব যে মানে তাক নিদিম বুলি মানে আকৌ মোক ফোন মাৰিছিলে তো কান্দিব না সেইকাৰণে আকৌ খুৱাই দিছোঁ আৰু বাৰ্থডে পাৰ্টি লাগে বোলে মাৰ ফুচ ফুচ তো বৰ্তমান এতিয়া ঘৰলৈ গৈ আছোঁ এইটো খুৱাই আনিলোঁ এটা কাৰণে সেই কথাটোকে বছৰ ধৰি শুনালে যে তাক বাৰ্থডে নোখোৱাল বুলি কুঁহিয়ে তো সেইকাৰণে খুৱাই দিছোঁ আৰু কেনেকুৱা লাগিলে খাই নকওঁ দে অঁ ভালে বনাইছে ম'ম' বহুত ভাল তো গাইছ এতিয়া মানে ঘৰত আহি এনেই ভেলাঘৰটোৰ ওচৰত আহিলোঁ যিহেতু বনাই থৈ গৈছোঁ ন সেইটো আমাৰ ভেলাঘৰটো ইয়াতে খৰি কেইটামান মানে তেতিয়া থৈ গৈছিলোঁ জুই পোহাম বুলি ঠাণ্ডা লাগিছে দুপাৰতে জ্বলিব না এইখিনিহে প্ৰথম মুস্কিল জ্বলোৱা লাহে লাহে জ্বলিছে দেখিছে সেইটো আজিৰ পৰা মানে ষ্টাৰ্ট হৈছে আৰু ভেলাঘৰ থকা ওচৰে পাজৰে মানে ভেলাঘৰতে থকা হ'ব আৰু কালিলৈ মানে বাৰ্থডে আছে টিকলু তাৰপিছত আৰু গোটেই সম্পূৰ্ণ কৰিম এইটো ভেলাঘৰটো এতিয়া আধৰুৱা হৈ আছে বাকী সম্পূৰ্ণ কৰিম ইয়াতে অলপ থকা ব্যৱস্থা কৰিম আমি খানাটো কি হয় এইটো পিছত হ'ব মানে আমি ভেলাঘৰৰ মানে যিটো ভাইব সেই ভাইবটো আমি প্ৰথমে ল'ম ন হয় তো গাইছ চাওক পূৰা ভাইব লৈ আছোঁ যিহেতু উৰুকাৰ দিনাখনৰ পিছদিনা নিশা থাকি পিছদিনাখন জ্বলাই দিয়া হয় তো সেইটো কাৰণে আমি আগতীয়াকৈ মানে ভাইবটো লৈছোঁ যাতে আমাৰ মনটো বেয়া নালাগে যিহেতু কষ্ট কৰি বনাইছোঁ ন সেইটো কাৰণে ভাইব লৈ আছে চাওক পূৰা বিক্ৰমে পূৰা ভাইব লৈ আছে জুইৰ কাষত বহি ঠাণ্ডা লাগিছে নেকি পূৰা তো এনেকৈ সুখী আমি ভেলাঘৰটোৰ সৈতে তাকো আধা বেৰ নাই বনাই আছোঁ লাহে লাহে হ'ব আৰু দুদিনত কমপ্লিট কৰি দিম আৰু অলপ বাকী কাম আছে বেৰিকেড বনাবলৈ আছে এইবিলাক আছে নহ'লে চুৰ সোমাব না আমাৰ ঘৰতে সোণৰূপ থৈ দিয়া হ'ব সোণৰূপবিলাক যদি কোনোবাই চুৰ কৰে কেনেকুৱা লাগিব নহয় সেইটো কাৰণে আমি এই বেৰিকেডটো পূৰা দি ল'ম তাৰপিছত কোন চুৰ কিবা কিবি নাই কিন্তু বাঁহ চুৰ আছে বাৰু আছে ন আছে তো আমি জুইশালত বহি থকা দেখি আৰু দুজন আহিছে এজন এয়া চাওক ভাই নাম কিয় হয় তোমাৰা আৰু এই তাত বহি আজি লাজ কৰি আছে এইটো চকুৰো জিলিকি আছে এইটো চাওক গ'লগৈ লাজ পালে ভিডিঅ' কৰা কাৰণে লাজ পালে গ'লগৈ তো গাইছ ঘৰলৈ যাওঁগৈ জুইশালত যিহেতু বহি দিলে বহি থাকিব মন যাব ভেলাঘৰটো ভালকৈ বনাই হোৱা হয় ইয়াতে থাকিলোঁ হয় কিন্তু এতিয়া বনোৱা হ'ল ন তো সেইকাৰণে ঘৰত যাওঁগৈ ভাত খাব মাতিছে তো এতিয়া আমি জুইখিনি অলপ নুমাই দিওঁ নহ'লে ভেলাঘৰটো অৱস্থা বেয়া হ'ব যিটো আমি মানে নিবিচাৰোঁ কেতিয়াও তো জুইখিনি আমি বন্ধ কৰি যাওঁ দে অফ কৰ চুইচ যে হয় চুইচ যে অফ কৰিবা চুইচটো নহয় নাই অফ কৰিবা মানে যাব মন নাযায় জুইশালত থাকিলে আৰু কিবা এটা ভাল লাগিছে ধুনীয়া গীত লগাই আছোঁ ধুনীয়া নিজান তো গাইছ যাওঁগৈ ভাতকেইটা খাওঁগৈ সেয়া বাৰ্থডে বয় চাওক বেয়া পাপৰ দি আছে বেয়া মাৰি আছে হাই কৈ দিয়া হাই তো এয়া ঘৰত আহিলোঁ এতিয়া সেয়া ভাতকেইটা খাওঁ দালি ভাজি কণ দি তো গাইছ এয়া চাওক টিকলু বাৰ্থডে কাৰণে এয়া পূৰা শাক চব্জিবিলাক কাটি আছে আলু গুচি আছে এয়া আমাৰ এইফালে বৌ এইফালে নবৌ এইফালে ডাং কাটি আৰু এইফালে তৃণভোজী চাওক ভেজিটেৰিয়ান বস্তু আৰু এইফালে কুঁহি
তো এনেকৈ কামবিলাক কৰি থাকিব আৰু ব্লগটো বহুত দীঘল হ'ব চাগে এতিয়া সামৰণি মাৰিছোঁ তো নেক্সট ব্লগত লগ পাম বাই বাই